হেল্ল' এভৰিৱান, আকৌ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টো একচুৱেলি 10 ডিচেম্বৰৰে হয়, মোৰ স্কুল ফ্ৰেণ্ড মৃদুস্মিতাৰ বিয়াৰ দিনাখনৰ। আৰু এয়া বিপাশা, মোৰ আকৌ এজনী স্কুল ফ্ৰেণ্ড। একচুৱেলি বিয়া আৰু জোৰোণ আজি একেদিনাখনে মৃদুস্মিতাৰ, সেইকাৰণে আমি এতিয়া ৰাতিপুৱা জোৰোণলৈ বুলি ওলাইছোঁ। আৰু এয়া আমাৰ জোৰোণ লোক, আৰু এয়া হৈছে আমাৰ মৰম লগা কইনা মৃদুস্মিতা। তাইৰ জোৰোণৰ সময়খিনিত মনটো বেয়া তাইৰ একচুৱেলি, তাইৰ অসমৰ বাহিৰতে যাব বিয়াৰ পিছত। তথাপিতো তাইলৈকে যুগ্ম জীৱনৰ শুভকামনা জনালোঁ। বেয়া লাগিছে যে তাইক আকৌ আগৰ নিচিনা লগ নাপাম আৰু এতিয়া। স্কুলৰ টাইমত বহুতখিনি এনজয় কৰোঁ, স্কুল বুলি নহয় একচুৱেলি, স্কুলৰ পিছতো। আৰু এয়া জোৰোণৰ পিছত আমাৰ খানা, বিয়াত আৰু খানা নাখালে হ'ব জানো। আৰু তাতে আৰু মৃদুস্মিতাৰ বিয়া, আৰু এয়া হৈছে মৃদুস্মিতাৰ ছেকেণ্ড লুক, ৰিচেপশ্যন লুক একচুৱেলি। আৰু তাইক এটা মোৰ ফালৰ পৰা সৰু উপহাৰ এটা দিলোঁ। তাই উপহাৰটো খুলি চাই ভাল পাইছে। তাই একচুৱেলি বহুত হেপ্পী হৈ গৈছে ফটোখন দেখি কিনে, মানে এক্সপেক্ট কৰা নাছিলে এইখন ফটো মই দিম বুলি। তাইৰ এইখন জোৰোণৰ ফটো, মানে মই ফ্ৰেম কৰি দিছোঁ। তাৰপিছত অলৰেডি তেতিয়া বহুত লেট হৈয়ে গৈছিলে। তাৰপিছত তাইক আমি লৈ গ'লোঁ, লৈ গৈ কিনে তাইক কইনাৰ সাজযোৰ পিন্ধাই দিলোঁ, কাৰণ দৰা অলৰেডি আহি পাইছিলেই। তাৰপিছত এয়া দৰা আমাৰ হোমৰ গুৰিত। তাৰপিছত ৰাতিলৈকে আৰু ভিডিঅ' কৰা নহ'ল আৰু। এয়া, যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।